ফুল হৈ আছে চাওক না, এইফালে গছৰ আগলৈকে লাগি আছে চাওক, এইফালে পুৰা গছৰ আগলৈকে পানীটোত পানী সোমাবগৈ আৰু চাওক অলপ আছে। অলপ নিযুক্তি পালে যে সেইটো কাৰণে মানে ভাল লাগিছে। মোৰ সকলোকে গুড মৰ্ণিং আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে কি আজি ৰাতিপুৱা আহি মৰ্ণিঙত যিটো দেখিলোঁ নহয় আমাৰ গাঁওখনত চাওক না, পুৰা আমাৰ গাঁৱত বানপানী মানে চাওক, এইফালৰ পথাৰ এখন পুৰা ফুল, এইফালৰ পথাৰখন পুৰা পানী ফুল মানে চাওক, খাই সিখন গাঁৱৰ ওচৰলৈকে পালেগৈ পানী চাওকচোন, পানীয়ে পানী একদম ৰাতিৰ ভিতৰতে কিমান বানপানী হৈ গ'ল চাওক। মই মানে কি আজি ভবাই নাছিলোঁ, মানে ৰাতিপুৱা ওলাই আহি পিনে দেখিলোঁ চাওক না পানী কিমান হৈ গৈছে, পানী আহাই সিফালে গাঁওখন চাওকচোন, সেইফালে গাঁওখনৰ ওচৰলৈকে হৈ গ'ল পানী চাওক, পথাৰ পুৰা ফুল হৈ গ'ল পানী চাওক না, এইফালে গাঁওখন, এইফালে গাঁওখন আছে যে সেই গাঁওখনলৈকে পানী হৈ গ'ল চাওক। আমাৰ এইফালে গাঁওখনৰ পৰা সিফালে গাঁওখনলৈকে পানী হৈ গৈছে। ৰাতি আৰু বাঢ়িছিলে বুলি কোৱা শুনিছোঁ, বৰ্তমান এতিয়া অলপ কমিছে। এনেকুৱা মানে কি আগত যে যেতিয়া আমি সৰু আছিলোঁ, বানপানী আহিলে মানে কি আমি বানপানীত পুৰা নাও বনাই ভোৰ বনাই পুৰা তামাম খেলিছিলোঁ মানে, আৰু তেনেকুৱা এটা সময় ন কেনেকুৱা মজা লাগিছিলে মানে চাওক না। আজি মানে কি আকৌ সেই সৰুকালৰ কথাটো মনত পৰি গ'ল আৰু চাওক না, পানী পুৰা বাঢ়ি গ'ল মানে এইফালে চাওক, এই মানুহ ঘৰ চাওক একদম বাৰীৰ ভিতৰলৈকে পানী সোমাই গৈছে চাওকচোন, এইফালে চাওক পুৰা পানী সোমাই ফুল হৈ গৈছে মানে চাওক না, বা এইখন গাঁৱৰ পৰা সেইখন গাঁও দেখি পোৱা হৈছে আৰু পানীয়ে পানী চাওক, পুৰা সাগৰ নিচিনাই লাগিছে মজা। আগতে মানে কি আমি সৰু থাকোঁতে যেতিয়া বানপানী আহিছিলে এনেকৈ খেলোঁতে নহয়, মা দেউতাই মানে আহি একদম তামাম খেদাই আকৌ আমাক, তামাম পলাও কৈছোঁ নহয়, একদম দিনটো লুকাই থাকোঁ। তাৰপিছত সেইবিলাক কথা ভাবিলে নহয় আজিকালি কিবা এটা এনেই ভাল লাগে। জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ আৰু ঘৰৰ ওচৰতে আজি বজাৰ এখন আছে, বজাৰ এখনলৈ যাওঁ বুলি ভাবিছোঁ, সপ্তাহী বজাৰ এখন আছে। আৰু ঘৰত মানে কি চব্জি কেইটামান আনিব দিছে, চব্জি কেইটামান আনোগৈ বুলি ভাবিছোঁ আজি। আৰু চব্জি লৈ কি কিনে চব্জি আনোগৈ, বজাৰলৈ মানে পঠিয়ালে ঘৰৰ পৰা, বিশেষ মই যাবলৈ মন নাছিলে, ঘৰৰ পৰা হ'লে চব্জি কেইটামান লৈ আনগৈ বুলি, সেইটো কাৰণে বজাৰলৈ যাব লৈছোঁ। এতিয়া বৰ্তমান বজাৰলৈ গৈ আছোঁ। বৰ্তমান বজাৰ কৰা হৈ গ'ল চাওক না, ইমান ডাঙৰ মোনাটোত ইমান কম বস্তু লৈছোঁ। এইফালে দাংবডি, ভেন্দি, কৰলা, মানে কি চব্জি আমাৰ ইয়াতে বহুত দাম মানে। দাংবডি লৈছে 40 টকা, ভেন্দি আপোনাৰ 50 টকা লৈছে, তাৰপিছত কৰলা লৈছে 80 টকা কিলো। মানে আমাৰ ইয়াতে বহুত দাম মানে চব্জি, কৈছোঁ না আমাৰ ইয়াত মানে বহুত দাম চব্জি। আৰু ইমান ডাঙৰ বজাৰখনত ল'লোঁ আৰু এইকেইটা সৰু বস্তু, আৰু মানুহ কম ঘৰত, সেইটো কাৰণে কমকৈ বস্তু লৈছোঁ। আকৌ সপ্তাহ বজাৰ মানে আমাৰ ওচৰতে বহুত কেইখন আছে, সেইটো কাৰণে বেয়া হয় বুলি আমি কমকৈ লওঁ আৰু বস্তুবিলাক। আৰু মানে কি আৰু এতিয়া আমাৰ বজাৰৰ ওচৰতে আমাৰ পেহী এজনী ঘৰ আছে মানে, পেহীহঁতৰ ঘৰত সোমাই যাওঁ বুলি ভাবিলোঁ আজি। পেহীহঁতৰ ঘৰত বহুত দিন অহা নাছিলোঁ মানে, বিহুতে আহিছিলোঁ, আজি আকৌ পেহীহঁতৰ ঘৰত এবাৰ সোমাই যাওঁ। এই পেহীহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো ইমান বেয়া চাওক না, আমাৰ অসমৰ পৰিৱৰ্তন চাওক না, ৰাস্তাবিলাক কিছুমান ভাল হৈছে, মেইন হাই ৰোডবিলাক ভাল হৈছে। এতিয়া যেনেকৈ এই গাঁৱলৈ সোমাই যোৱা ৰাস্তাবিলাক চাওকচোন কিমান বেয়া, ইমান ডাঙৰ ডাঙৰ গাঁত চাওক, এইবিলাক চাওক, এইবিলাকে অসমৰ পৰিৱৰ্তন। মানে বহু ৰাস্তা ভালো হৈছে বাৰু, সেইটোও নকওঁ। তাৰপিছত মানে কি আহিছোঁ, আৰু এইটো ৰাস্তা মানে কি আজি এবছৰ পাৰ হৈ গ'ল মানে, চব এনেকুৱা বেয়াই হৈ আছে মানে। আগত এবাৰ ভাল কৰি দিছিলে, তাৰপিছত এবাৰ বেয়া হ'ল, তাৰপিছত মানে বেয়াই হৈ আছে আৰু চাওকচোন। এইফালে চাওক পুৰা নদীত পানী ফুল হৈ আছে চাওক না, এইফালে গছৰ আগলৈকে লাগি আছে চাওক, এইফালে পুৰা গছৰ আগলৈকে পানী চাওক না, পানী চাওক, এইফালে ঘৰটোত পানী সোমাবগৈ আৰু চাওক অলপ আছে, পানী পুৰা ফুল আজি দেই নদীত। আৰু পেহী ঘৰত আহি পালোঁ বৰ্তমান, এতিয়া চাহ দিলে আমাক, চাহ খাব লৈছোঁ। এইফালে চাওক চাহ, বুট, বিস্কুট, আৰু এইফালে চাহ, লাল চাহ দিছে, আৰু এইফালে চাহ, লাৰু, কল, এইবিলাক উলিয়াই দিছে মানে। কোনটো খাওঁ নিজৰ কথা মানে, মই বৰ্তমান বুট মাহকেইটা খাই আছোঁ চাহৰ লগত। জাষ্ট পেহী ঘৰৰ পৰা চাহ খাই তামোল খাই ওলাই আহিলোঁ, আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আপোনালোকেনো মোৰ ভিডিঅ'বিলাকনো কেনেকুৱা পায়, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মানে কি ভিডিঅ' বনাই আছোঁ, চেষ্টা কৰিছোঁ যিমান পাৰোঁ সিমানখিনি ভাল ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ, আৰু শিকি আছোঁ আৰু তেনেকৈ। আমাৰ বেঙেনাবাৰী বজাৰ এখন চাওক,
গৈ গৈ কথা পাতো বুলি ভাবিছোঁ আপোনালোক। আৰু কিছুমানে মানে কি ধন সম্পত্তি টকা পইচা লৈ মানে বহুত গৌৰৱ কৰি থাকে মানে। কিছুমান মানুহক দেখিছোঁ মানে মই হিংসা ভাৱ ভেদ এইবিলাক মানেনো কি আৰু মানুহৰ জীৱন আজি আছে কালি নাই। মানুহে সেইটো মোৰ যোনটো মনৰ ভাৱ সেইটো আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আৰু যিমানখিনি পাৰোঁ আপোনালোকক তেনেকুৱা মানে কি দেখুৱাই যাবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকে যদি মোক মিষ্টাৰ বসুমতাৰী চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। অলপ ভুল হ'বই, প্ৰথম ভয় ভাৱটো লাগে মানুহৰ, তাৰ পিছৰ পৰা মানে টোটেলি নাইকিয়া হৈ যায়। মোৰো প্ৰথমতে বহুত ভয় লাগিছিলে মানে যেতিয়া ভিডিঅ' বনাব লৈছিলোঁ না, বহুত ভয় ভাৱ তেনেকুৱা মানে লাগে। এতিয়া অলপ নাইকিয়া হৈছেগৈ আৰু তেনেকৈ বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু এতিয়া মানে কি মোৰ লগৰটোৰ ঘৰত যাব লৈছোঁ আজি, মানে আকৌ মোৰ প্ৰিয় জেগাডোখৰ, মোৰ ভাল লগা জেগাডোখৰ মানে পাৰ হৈ যাব লাগে লগৰটোৰ ঘৰত। আৰু লগৰটোৰ ঘৰ আজি মানে এনেই পাৰ্টি দিয়া হৈছে সৰুকৈ, মানে তেওঁ কনিষ্টবলৰ নিযুক্তি পালে যে সেইটো কাৰণে মানে ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। তেনেকুৱা দুখীয়া ঘৰৰ ল'ৰা এজনে পালে মানে মোৰ লগৰজন বহুত ভাল লাগিছে মানে আজি বহুত ভাল লাগিছে। আৰু তেনেকৈ গৈ আছোঁ আৰু মোৰ প্ৰিয় জেগাডোখৰ আজিও এবাৰ চাই লওকচোন চব। আৰু এদিন মানে কি এই জেগাডোখৰত বা ড্ৰোন উৰুৱাবলৈ মানে মোৰ বহুত মন আছে, মানে বহুত হেঁপাহ আছে মানে জেগাটো ক'ৰবানো কেনেকুৱা দেখে বহুত মজা লাগে মানে। আৰু দেখুৱাই আছোঁ আজি আপোনালোক শ্ল' আৰু লগৰটো ঘৰত মানে কি আজি ৰাতি বহুত হৈ গ'ল মানে, আৰু তাত গৈ যে ভিডিঅ' চিডিঅ' বনাবলৈ মানে বহুত লাজ লাগিলে মানে, বহুত মানুহ আছিলে। আৰু তেনেকৈ ফটোখন দেখুৱালোঁ যে তাতে আছে মোৰ লগৰজন, যোনজন মাজৰজন, তেওঁ কনিষ্টবলৰ প্ৰাৰ্থী নিযুক্তি হৈছে। আৰু তেওঁৰ লগত বেষ্ট অফ লাক জনাইছোঁ মোৰ ফালৰ পৰা। আজিলৈ ইমানে, ভিডিঅ'টো টিল দেন টাটা বাই বাই, গুড নাইট।